মনৰ কথাবোৰ পাতি বৰ ভাল লাগে নহয়নে? মনটো পাতল পাতল অনুভৱ হয়। ইউটিউব এখন সুন্দৰ মঞ্চ, য'ত মই লৈ আহোঁ মোৰ মনৰ কথা অলপমান আপোনালোকৰ কথা। মই নিলুফা য়াসমিন, মই লৈ আহোঁ মনৰ কথা কবিতা আকাৰে। আপোনালোকৰ শুনি নিশ্চয় ভাল লাগিব। আশা ৰাখিলোঁ যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন বেলটো ক্লিক কৰি অল কৰি ল'ব, যাতে মোৰ সকলোবোৰ মনৰ কথা আপোনালোকে পায়। বন্ধুসকল, মই এটি কবিতা আগবঢ়াইছোঁ। কবিতাটিৰ শিৰোনাম হ'ল উদাসীনতা। নাজানো কিয় ইমান উদাসীনতা, মনৰ জীপালে যদিও ঠন্দি ধৰে, তথাপিও মনে পলকতে মৰহি যায়। পদে পদে শুকান পাতে আগুৰি ধৰিছে, সেউজীয়া ৰং যেন ক'ৰবাত হেৰুৱাই গৈছে। মনৰ মাজত থকা হেঁপাহবোৰ শুকান পাতখিলাৰ দৰে মৰহি গৈছে। কিয় বাৰু আজি উদাসীনতাই আগুৰি ধৰিছে? মনটো সদায় আনন্দ বিচাৰে, তথাপিও যেন দুখে জীৱনক গ্ৰাস কৰে। নিথৰ হৈ ৰৈ যায় মনে জীৱনৰ, পদে পদে বিষাদৰ ছাঁ দেখি। বিষাদেই যেন বৰষুণ নমাইছে, দুই অশ্ৰু বৈ গৈছে। আপোনালোকৰ যদি মোৰ কবিতাটি ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব।